Hello everyone, sorry guys, video বোৰ লেট কেৰিয়াৰ বাবে and so finally evaluation formula টো আমাৰ দিলে বোৰ্ডে কেনেকৈ মাৰ্কস দিয়া হ'ব আৰু কোনে কোনে কি পজিশন বা ৰেংক পাব আৰু মই ডিটেইলছত জনাম সো ভিডিওটো চাও আহক আৰু ভিডিওটো শেয়াৰ কৰি দিব যাতে সকলো কথাখিনি জানিব পাৰে ভিডিওটোত কৈছে তেওঁলোকে ক্লাস 10 ৰ সেবা বোৰ্ডৰ ইভলিউশন ফৰ্মুলাটো কেনেকৈ ৰাখিছে 40% মাৰ্কস ক্লাস 9 ৰ পৰা আহিব 40% মাৰ্কস লব ক্লাস 10 ৰ পৰা আৰু 20% স্কুলত যিবিলাক প্ৰজেক্টস হোম অ্যাসাইনমেন্টস ইউনিট টেষ্ট অৰ ওপৰত বেস কৰি দিয়া হ'ব আৰু যিবিলাক স্কুলত প্ৰি বোৰ্ড এক্সাম হোৱা নাছিলে সেইবিলাক স্কুলত 70% ক্লাস 9 ৰ পৰা লোৱা হ'ব বাকিখিনি ইন্টাৰনেল অ্যাসেসমেন্টৰ পৰা লোৱা হ'ব এতিয়া ক্লাস 12 ৰ এসএক বোৰ্ডৰ ইভলিউশন ফৰ্মুলাটো এনেকৈ ৰাখিছে সায়েন্সৰ ষ্ট্ৰীমৰ বাবে 50% মাৰ্কস লোৱা হ'ব হাইয়েস্ট নাম্বাৰ পোৱা পেপাৰস 3খনৰ পৰা 30% মাৰ্কস লোৱা হ'ব প্ৰেক্টিকেলছৰ পৰা আৰু 10% মাৰ্কস লোৱা হ'ব ইন্টাৰনেল অ্যাসেসমেন্ট লাইক ইউনিট টেষ্ট প্ৰজেক্টস এটেন্ডেন্সৰ ওপৰত বেস কৰি আৰু 10% মাৰ্কস এক্সট্ৰা মাৰ্কস হিচাপে সকলো ষ্টুডেন্টস সকলক এড কৰি দিয়া হ'ব আৰু ইয়াতো টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা সকলে 10% দিব সেকেন্ড ডিভিজন পোৱা সকলক 7% কে দিব আৰু থাৰ্ড ডিভিজন পোৱা সকলক 5% কে দিব তাৰ পাছত আৰ্টছ বা কমাৰ্চ ষ্ট্ৰীমৰ প্ৰেক্টিকেলছ মাৰ্ক নাই যেহেতু তেওঁলোকৰ মাৰ্কিং স্কিমটো এনেকৈ ৰাখিছে 50% ক্লাস 10 ৰ পৰা আহিব উইথ 3 বেস সাবজেক্ট আৰু 40% মাৰ্কস ক্লাস 11 আৰু 12 ৰ ইন্টাৰনেল অ্যাসেসমেন্টৰ ওপৰত বেস কৰি মাৰ্কস দিয়া হ'ব আৰু ক্লাস 10 এডিশনাল মাৰ্কস দিয়া হ'ব আৰু সবকে দিয়া হ'ব ফলোড বাই টাৰ্মছ এণ্ড কণ্ডিশ্যনছ আৰু এক্সামৰ ৰিজাল্ট 31 জুলাইত দিয়া হ'ব আৰু এটা আপডেট দিওঁ এইবাৰ এক্সামত একো ৰেংক বা পজিশন নাপাব জাস্ট পাছে হ'ব মাৰ্কছৰ ওপৰত বেস কৰি আৰু যিবিলাক ষ্টুডেন্ট স্যাটিসফাই নহয় মাৰ্কছক লৈ তেওঁলোকে আকৌ ৰি এক্সাম দিব পাৰিব আৰু এটো সুবিধাও আছে এক্সামটো 15 সেপ্টেম্বৰ তাৰিখ মানে হ'বগৈ চাগে যদি সিচুৱেশনটো লৈ কন্ডাক্ট কৰিব নোৱাৰে তেতিয়া 2022 টো হ'বগৈ এক্সামটো ইন ফিউচাৰত 2020 যেটো বেটচ ক্লাস 10 ৰ আৰু 12 ৰ আছে গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লাই কৰিলে এন্ট্ৰেন্স এক্সাম এক্সট্ৰাকে দিব লাগিব তেওঁলোকে অৱশেষত চূড়ান্ত হ'ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মুলা ডক্টৰ অলক বুঢ়াগোহাঁই আৰু দীপক শৰ্মা নেতৃত্বাধীন দুখনকৈ বিশেষজ্ঞ সমিতিয়ে নিৰ্ণয় কৰিলে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নৰ ফৰ্মুলা এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত নাথাকে ৰেংকিঙৰ ব্যৱস্থা অৰ্থাৎ ৰাজ্যৰ ভিতৰত স্থানপ্ৰাপ্ত শিক্ষাৰ্থী এইবাৰ নিৰ্বাচিত কৰা নহয় তাৰ পৰিৱৰ্তে এক সুকীয়া মূল্যায়ন পদ্ধতিৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰায় 7 লাখ পৰীক্ষাৰ্থীৰ ভৱিষ্যত নিৰ্ণয় কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ মেট্ৰিক পৰীক্ষাৰ বাবে ডক্টৰ অলক বুঢ়াগোহাঁই নেতৃত্বাধীন সমিতিয়ে তৈয়াৰ কৰিলে এক বিশেষ ফৰ্মুলা এইবাৰ মেট্ৰিকৰ প্ৰায় 4.5 লাখ শিক্ষাৰ্থীৰ নম্বৰৰ মূল্যায়ন কৰিবলৈ তেওঁলোকৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰা লোৱা হ'ব 40% নম্বৰ আনহাতে দশম শ্ৰেণীৰ পৰীক্ষাৰ পৰা লোৱা হ'ব 40% নম্বৰ আৰু বাকি থকা 20% নম্বৰ দিব এছাইনমেন্ট আৰু এটেন্ডেন্স অৰ্থাৎ শিক্ষাৰ্থীৰ উপস্থিতিৰ ভিত্তিত এই 20% নম্বৰ মাৰ্কশিটত যোগ দিব শিক্ষাৰ্থীৰ শিক্ষানুষ্ঠানসমূহে ক্লাস 9 ৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আমি আনিলো প্ৰত্যেকটো সাবজেক্টতে এজন ছাত্ৰই ক্লাস 9 ত যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে ক্লাস 10 ত প্ৰত্যেক সাবজেক্টৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে 80% হ'ল বাকি 20% আমি স্কুলবিলাকক কৈছো যে তেওঁলোকৰ এটেন্ডেন্স আৰু অন্যান্য এছাইনমেন্ট যিবোৰ দিয়া হৈছিল তেওঁলোকৰ নিয়মানুৱৰ্তিতা তেওঁলোকক 20% নম্বৰ দিবলৈ দিয়া হৈছে কোনজন ভাল ষ্টুডেন্ট কোনজন বেয়া ষ্টুডেন্ট তেওঁলোকে জানিব কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে যিসমূহ বিদ্যালয়ত শিক্ষাৰ্থীৰ দশম শ্ৰেণীৰ নম্বৰৰ কোনো তথ্য নাই তেনে বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকলক 70% নম্বৰ তেওঁলোকৰ নৱম শ্ৰেণীৰ পৰীক্ষাৰ পৰাই দিব লাগিব যিবোৰ স্কুলত ক্লাস 10 ৰ ডাটা সম্পূৰ্ণৰূপে নাছিলে তেতিয়া 9 ৰ যিখিনি নম্বৰ পাইছিলে প্ৰত্যেকটো সাবজেক্টতে তাৰে 70% আহিব আগতে 40% আহিছিল আৰু ইয়াৰ পৰা ক্লাস 10 ৰ পৰা প্ৰত্যেক সাবজেক্টত 40% আহিছিল এবাৰ 70% আহিব সাবজেক্ট ওয়াইজ আৰু বাকি 30% আমি স্কুলৰ টিচাৰক কৈছো এইবাৰ আহক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফললৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ বাবে বিজ্ঞান কলা আৰু বাণিজ্য শাখা
মেট্ৰিক পৰীক্ষাত ইতিমধ্যে তেওঁলোকে সৰ্বোচ্চ নম্বৰ লাভ কৰা 3টা বিষয়ৰ পৰা আহিব 50% নম্বৰ। অৰ্থাৎ কোনো এগৰাকী শিক্ষাৰ্থীয়ে যদি মেট্ৰিক পৰীক্ষাত গণিত, বিজ্ঞান আৰু ইংৰাজী বিষয়তে সৰ্বোচ্চ নম্বৰ লাভ কৰিছে, তেনেহ'লে সেই 3টা বিষয়ত পোৱা মুঠ নম্বৰৰ পৰা 50% নম্বৰ আহিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মূল্যায়নলৈ। আনহাতে প্ৰেক্টিকেল পৰীক্ষাৰ পৰা আহিব 30% নম্বৰ আৰু 10% নম্বৰ দিব শিক্ষানুষ্ঠানে। 50, 30, 10 অৰ্থাৎ মুঠ 90%ৰ ওপৰত ভিত্তি কৰি বাকী 10% নম্বৰ নিৰ্ধাৰণ কৰা হ'ব। যিসকল বিজ্ঞান আৰু কলা দুইটা বিষয়ত যিসকলৰ ব্যৱহাৰিক পৰীক্ষা আছে, প্ৰেক্টিকেল পৰীক্ষা আছে, তেওঁলোকৰ ক্ষেত্ৰত আমাৰ পৰামৰ্শটো হ'ল এনেধৰণৰ: হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা শ্ৰেষ্ঠ নম্বৰ পোৱা 3টা বিষয়ৰ পৰা 50% নম্বৰ অনা হ'ব, আনি 50 নম্বৰ যোগ হ'ব। আৰু বাকী তেওঁলোকৰ প্ৰেক্টিকেল ছাবজেক্টৰ পৰা 30 নম্বৰৰ পৰীক্ষা হয় আৰু সেই 30খিনিত তেনেধৰণে আহিব। আৰু তাৰপিছত 10 নম্বৰ আহিব এই 2টা বছৰত, 11 আৰু 10, এই 2টা বছৰত ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষাৰ্থীসকলৰ যি শৈক্ষিক কাৰ্য, শৈক্ষিক যিখিনি এক্টিভিটিজ, ক্লাছ এছাইনমেণ্ট, হোম এছাইনমেণ্ট, ছেছনেল টেষ্ট ইত্যাদি 10%। এজন ছাত্ৰই যদি 90ৰ ভিতৰত যদি 90য়ে পালে, তেনেহ'লে আকৌ 10 আহি যাব, তেওঁৰ এডিশ্যনেল এইটো কাউন্সিলৰ ফালৰ পৰা দিয়া হ'ব। কিন্তু প্ৰেক্টিকেল নথকা অৰ্থাৎ কলা আৰু বাণিজ্য শাখাৰ শিক্ষাৰ্থীৰ বাবে এই 30% নম্বৰ আহিব তেওঁলোকৰ বিগত 2 বছৰৰ বিদ্যালয়ে কৰা আভ্যন্তৰীণ মূল্যায়নৰ পৰা। অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ 2টা বৰ্ষত শিক্ষাৰ্থীয়ে আভ্যন্তৰীণ মূল্যায়নত কেনেধৰণৰ প্ৰদৰ্শন কৰিছে তাৰ পৰা 30% নম্বৰ আহিব প্ৰেক্টিকেল নথকা শিক্ষাৰ্থীৰ বাবে। প্ৰেক্টিকেল নাই, আৰ্টছ আৰু কমাৰ্চ, তাত প্ৰেক্টিকেল নাথাকে, তাতে 50% আগতে কোৱাটো। আৰু ইয়াতে যিটো প্ৰেক্টিকেলৰ ফালে আমি পাইছিলোঁ 30 আৰু প্লাছ 10, 40 আহিছিলে, ইয়াত এই ইণ্টাৰনেল আহিব 40, ইণ্টাৰনেল আহিব 40 ফ্ৰম এই 2 বছৰৰ এক্টিভিটিজ 11-12 আৰু 10 মাৰ্কছটো সেই আগৰ দৰে আউট অফ 90 10 মাৰ্কছ। এনেধৰণৰ এক ফৰ্মুলাৰে এতিয়া মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰায় 7 লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। 31 জুলাইৰ ভিতৰতে এইসকল শিক্ষাৰ্থীৰ মাৰ্কশ্বিটসহ ফলাফল ঘোষণা কৰা হ'ব। আনহাতে যিসকল শিক্ষাৰ্থীয়ে এই মূল্যায়নৰ ব্যৱস্থাত সন্তুষ্ট নহয়, তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আবেদন কৰিব পাৰিব আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। যদিহে মাত্ৰ এজন শিক্ষাৰ্থীয়েও মূল্যায়ন ব্যৱস্থাত সন্তুষ্ট নহৈ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আবেদন কৰে, তেতিয়াও শিক্ষা বিভাগে পৰীক্ষা অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰীক্ষা আমি পাতিমেই, যিসকলে এইটো আবেদন ভিত্তিক, কোনো যদি আবেদন নকৰেতো পৰীক্ষাত আমি পাতিব নোৱাৰোঁ। কিন্তু যিসকলে বেটাৰমেণ্টৰ কাৰণে এই নম্বৰ পদ্ধতিত সন্তুষ্ট নহয় আৰু তেওঁলোকে ফিজিকেল পৰীক্ষাত বহিব বিচাৰে, তো তেওঁলোকৰ কাৰণে বোৰ্ড আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব। এজন হ'লেও আমি পৰীক্ষা পাতিম। যদি কোনোবা অসন্তুষ্ট আমাৰ নাম্বাৰিং ছিষ্টেমত আৰু তেওঁ যদি কয় যে মোৰ ফিজিকেল এক্সামিনেশ্যনৰ জৰিয়তে মোৰ ইভালুৱেশ্যন হওক, তেনেহ'লে আমি পৰীক্ষা পাতিম। আৰু শেষত মই এইটোৱে ভাবোঁ যে সকলোৱে ভাল ৰিজাল্টেই পায়, সকলোৱে ভাল ৰিজাল্ট পায়ে উত্তীৰ্ণ হৈ যায় চব। এইটো চাই ভাল পালে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্টো কৰি দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।